হাই গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই যাবলৈ ওলাইছোঁ অসমৰ সকলোতকৈ চাফা গাঁওখনত মানে বাৰিষাত কেনেকা হৈ আছে আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰিম। চাওক ফাইনেলি আমি ৰাংচাপাৰা পাই গ'লোঁ। আপোনালোকক মানে বাৰিষাৰ দৃশ্য দেখুৱাই আছোঁ কেনেকা হৈ আছে বাৰিষা কালত ৰাংচাপাৰাখন। আপোনালোকক যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ, একদম স্কিপ নকৰাকৈ ভিডিঅ'টো একদম শেষলৈকে চাব গাইজ। বাইকেৰে যিখিনি পাৰোঁ আপোনালোকক ৰাস্তা ঘাটবিলাক আৰু সৰু সৰু পাৰ্কবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অসমৰ সকলোতকৈ চাফা গাঁও বুলি ক'ব লাগিব। মানে এইবোৰ চাওক, মানে ইয়াতে ৰেষ্ট কৰিব পাৰে আপোনালোকে, মানে কেনেকৈ সজাইছে, ইমান চাফাকৈ ৰাখিছে চাওক। এতিয়া হয়তো মানুহে নাহে, কিন্তু বাৰিষাৰ কালত মানে ইমান মানুহ নাহে আৰু বাৰিষাত মানে ভালো নহয়। খৰালি কালত বেছিকৈ আহে মানুহে। মানে চাই লওক, এইটো এটা ফিল্ড হয় আৰু লগতে পানী টেংকি, মানে ৱাটাৰ ছাপ্লাই। আৰু এইবোৰ চাওক, মানুহৰ ঘৰবিলাক চাওক কেনেকৈ মানে মেইনটেইন কৰি ৰাখিছে। আৰু এই নালাবিলাক চাওক। আমি এতিয়া ৰাইট চাইডে সোমাই যাম, আপোনালোকক দেখুৱাই আছোঁ। তাত এটা মানে মানুহৰে ঘৰ, তাত মানে পাৰ্ক নিচিনাকৈ ধুনীয়াকৈ সজাইছে আৰু মানে ফুলবিলাকো মানে ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। এতিয়া চাওক, ৱেলকাম টু বেম্বো পাৰ্ক। এতিয়া আমি ইফালেদি সোমাই যাম, চাই থাকক গাইজ, একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মানে মানুহৰে ঘৰ এইটো, মানে ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে। আপোনালোকে কিবা ফুল লাগিলে আনিব পাৰিব আৰু ইয়াতে আপোনালোকে ফটো চটো উঠিব পাৰিব। পাৰ্ক নিচিনাকৈ সজাই থোৱা আছে। আৰু এইটো হ'ল দোকান এটা চাওক, মানে ইয়াতে বহুতে ৰিল চিল বনায় আৰু ভিডিঅ' বনাব আহে। ইয়াক গাইজ ফাইনেলি আমি এতিয়া মানে ইহঁতৰ ঘৰত সোমাই আহিলোঁ। এতিয়া আমি ফটো চটো উঠিম। মানে আমি একচুৱেলি ভিডিঅ' বনাব অহা নাছিলোঁ, এনেই অহাতে মানে ভিডিঅ' কৰিলোঁ, এইটো ইউটিউবতে দি দিওঁ বুলি। মানে বেলেগ এটা কামত আহিছিলোঁ, মানে গোৱালপাৰাত আহিছিলোঁ আমি, মানে DTO অফিচত। তাৰপিছত এনেই আহোঁ বুলি মানে ফুৰিবলৈ, মানে কেনেকুৱা হৈ আছে বাৰিষা কালত, মানুহে আহে না নাহে বুলি আহিলোঁ। এতিয়াতো মানুহ নায়েই। ফটো উঠিবি নেকি? দে মাৰো দে নেকি ফটো। এয়া এইখন কিন্তু মানুহৰ ঘৰহে হয়। গাইজ এতিয়া আমি মানুহৰ ঘৰত সোমাই গৈ আছোঁ। কেনেকৈনো সজাই থৈছে ফুলবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে চাই হয়তো ভাল পাব, চাই থাকক। ভিতৰত সোমাই দেখুৱাই আছোঁ। চাওক ফুলবিলাক কিমান ধুনীয়া ধুনীয়াকৈ সজাইছে। সিহঁতৰ নিজৰে ঘৰ হয়। আমি মানে গাইজ এইফালে এটা ৰাস্তা আছে, সেইফালেদি সোমাই গৈ আছোঁ। মানে এটা পাৰ্ক ধুনীয়াকৈ বনাইছে, সেইটো চাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, কি হয়, যাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক জনাই আছোঁ, চাই থাকক।
গাইছ মানে ইফালে মানে বাইক নিব নিদিয়ে তাৰ কাৰণে এতিয়া আমি ৰিটাৰ্ণ কৰি যাম গাইছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাষ্ট টাইম কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ সহায় যিখিনি পাই থাকোঁ এইখিনি আগবাঢ়ি